আৰু হাইড্ৰজেনৰ কি হৈছে হাইড্ৰজেনৰ হৈছে অক্সিডেশ্যন বিকজ লুক ইন দ্য প্ৰডাক্ট হাইড্ৰজেনৰ লগত ইয়াতে অক্সিজেন লগ লাগিছে H2 লগত প্লাছ O2 হৈছে গতিকে ইয়াৰ হৈছে অক্সিডেশ্যন হাইড্ৰজেনৰ লগত অক্সিজেনটো লগ লাগিলে গতিকে হাইড্ৰজেনৰ হৈছে অক্সিডেশ্যন কিন্তু O2 অক্সিজেনৰ লগত আকৌ হাইড্ৰজেন লাগিলে আৰু ইয়াত কি হৈছে মই কি লিখিছোঁ প্লাছ H2 হ'লে সদায় ৰিডাকশ্যন হয় গতিকে অক্সিজেনৰ হৈ গ'ল ৰিডাকশ্যন আই হোপ ইউ আণ্ডাৰষ্টুড যদিহে বুজি পোৱা নাই মোক জনাবা মই নেক্সট ভিডিঅ'ত আকৌ এটা ভালকৈ তোমালোকক ইলাবৰেটলি বুজাবলৈ চেষ্টা কৰিম নেক্সট আমাৰ অক্সিডেশ্যন ৰিয়েকশ্যনৰ আমাৰ এভৰিডে লাইফত কি কি এফেক্ট আছে জানানে এটা হৈছে কৰ'জন যোনটো মামৰে ধৰা বুলি আমি কোৱা হয় সেই মামৰে ধৰাটো কিহৰ ফল হয় অক্সিডেশ্যন ৰিয়েকশ্যনৰ ফল হয় নেক্সট হৈছে ৰেঞ্চিডিটি মানে কি জানানে এইটো আমি এটা চিম্পল যদি এক্সাম্পল ক'বলৈ যাওঁ তেতিয়া হ'ব সেমেকি যোৱা এটা ধৰা এটা এক্সাম্পল দিছোঁ এটা বিস্কুটৰ পেকেট যদি তোমালোকে বাহিৰত উলিয়াই থৈ দিয়া এদিন পিছদিনাখন খাওঁতে অকণমান সেমেকা লাগে নে সেইটোৱে হৈছে ৰেঞ্চিডিটি গতিকে এইকেইটাও ভালকৈ চাই যাবা এইকেইটাৰো তোমালোকৰ নোট লিখিবলৈ আহিব পাৰে ঠিক আছে আৰু ইয়াতে আমাৰ চেপ্টাৰটো কমপ্লিট হৈছে আই হোপ ইউ আণ্ডাৰষ্টুড দি ইম্পৰ্টেণ্ট টপিক্স মই প্ৰতিটো ইম্পৰ্টেণ্ট টপিক তোমালোকক ইয়াতে কৈ গ'লোঁ এই গোটেইখিনি যদি তোমালোকে চাই যোৱা ভালকৈ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এটাও এক্সামত কুৱেশ্যন থাকি নাহে আই গেৰেণ্টি ডেট তোমালোকক মই এই ক্ষেত্ৰত গেৰেণ্টি দিছোঁ তোমালোকে প্ৰতিটো টপিক মই যি ক'লোঁ নিজৰ বুকত টিক দি যাবা আৰু যদি পাৰা এখন নোটবুকত ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা বা টপিককেইটা মই কোৱাকেইটা লিখি যাবা পইণ্ট ৱাইজ 1 2 3 4 কৈ তাৰপিছত নিজে প্ৰেক্টিছ কৰিবা আৰু ইয়াত প্ৰতিটো ৰিয়েকশ্যন তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা যাতে ৰিয়েকশ্যনটো দেখাৰ লগালগ তোমালোকৰ মনত আহি যায় যে আমি এইটো বেলেঞ্চ কৰিবৰ কাৰণে কি এড কৰিব লাগিব কাৰণ এক্সামত গৈ তোমালোকে যদি বেলেঞ্চ কৰিবলৈ বহা কেতিয়াবা মানে বহুত সময় গুচি যায় নিজে বেলেঞ্চ কৰিব পাৰিব লাগিব ডেফিনেটলি কিন্তু যেতিয়া এটা 3 আৱাৰ এক্সামৰ কথা আমি কওঁ তেতিয়া অকণমান আগতীয়াকৈ বেছিকৈ প্ৰিপেয়াৰ হৈ যোৱাটো বেটাৰ যাতে তোমালোকৰ টাইমটো বাচি যায় গতিকে ইয়াতে মই ভিডিঅ'টো এণ্ড কৰিছোঁ থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং কাইণ্ডলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব হেল্প মি গ্ৰ' আৰু মই যাতে তোমালোকৰ কাৰণে আৰু ভাল ভাল ভিডিঅ' লৈ আহিব পাৰোঁ মোক তাৰ কাৰণে মটিভেট কৰা ছাবস্ক্ৰাইব কৰি লাইক কৰি থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং